তই কি পাগল হৈছ নেকি? নাই হোৱা। মোৰ ঘৰখনত থাকি সঁচাকৈ মাথাটো বেয়া হৈ গৈছে। এফালে দেউতাৰ বকনি, এফালে পেহীৰ সমস্যা। মাথাটোৱে কিবা কাম নকৰা হৈছে। তহঁতৰ দেউতাৰ ৰিলেশ্যনটো ভাল পোৱা নাই নেকি? নাজানো কি হৈছে এইবোৰ। পেহীয়েকৰনো আকৌ কি হ'ল? নকবি বুজিছ, পেহী ঘূৰি অহাৰ দিনটো এই ঘৰখনত কেৱল অশান্তি আৰু অশান্তি। বুজিছোঁ। কিনো বুজিছো কৰি আছ? এতিয়া কিবা সলিউশ্যন দিবিনে? চাচ নাপাৰেগা। এই তোৰ দ্বাৰা নহ'ব, মই যাওঁ। আৰে ৰচোন। নাই পিছত লগ পাম, এতিয়া মোৰ দেৰি হ'ব। বাই। অ' মা, হোমৱৰ্কখিনি কৰাই দিয়া না। ৰিম্বাও পঢ়ি আছে। তুমি নিজেই কৰি লোৱা বেটি, মাজত মই চাই দিম নহয়। তুমি সদায় তেনেকুৱা কোৱা। মেমে মোক স্কুলত পিটিছে নহয়। তই মন দি পঢ় জানো? ঘৰৰ কাম বন কৰি আজৰি হৈ অলপ সময় বহো, তাতে তোৰ কাওঁখন। কোনো পঢ়াই নিদিয়ে। ইমানকে হোমৱৰ্ক আছে মোৰ। কি হ'ল পাহী, কেলে মন মাৰি আছা? পেহী তুমিওতো তাইক। কি হ'ল কোৱাচোন, মোক কোৱা। চোৱাচোন মোৰ ভাগৰ কিমানকে হোমৱৰ্ক আছে, মায়ে মোক পঢ়াই নিদিয়ে। হয় নেকি? তোমাক মই পঢ়াই দিম, ব'লা ব'লা মোৰ ৰুমলৈ ব'লা। এখন লৈ যোৱা, লোৱা দিয়া মই পঢ়াই দিম। অ' পেহী, তুমি যদি তাইক এতিয়াই অলপ গুৰুত্ব নিদিয়া কেনেকৈ হ'ব কোৱাচোন? তোমালোক সকলোৰে একমাত্ৰ মোকেই দুখ দিয়া। তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে। তোমাৰ বিজয়, ৰমেনকাই দোকান খুলিছেহে নেকি? নকবি আৰু। আমাৰ বুঢ়া মানুহবোৰৰ জানো কিবা কাম আছে? কি যে কয় ৰমেনকাই, আমাৰ ঘৰৰ সকলো কথা দেখোন আপুনি জানে। জানো, কিন্তু এটা কথা নহয় বিজয়, মোৰ দোকানৰ বাকীখিনি কেতিয়া দিবি? চা, এদিনকে আজি 6 মাহ হোৱাগৈ নাই জানো? এইবাৰ দিব পাৰিলো হয়। ৰূপালীৰ অলপ গাটো বেয়া হোৱাৰ কাৰণে দিব নোৱাৰিলো। বিজয়, নতুন শিকলিটো অলপ খৰচ হ'বলৈ দে। আপুনিও যে আৰু কিনো কথাবোৰ কয়। সোনকালে মোৰ বস্তুখিনি দিয়কচোন, মোৰ ঘৰত আলহী অহাৰ কথা আছে। ঠিক আছে, আলহী অহাৰ কথা আছে, দিম বস্তু। কিন্তু এটা কথা, আগৰ বাকীখিনি যদি মই নেপাওঁ, মই আকৌ নেক্সট টাইম তোক বাকী দিব নোৱাৰিম। তেতিয়া আকৌ বেয়া নাপাবি বিজয় দেই। হ'ব বাৰু। হ'ল দেই। এতিয়া তেন্তে মই গৈ থাকো। কিন্তু এটা কথা বিজয়, হেৰি নহয়, এই যে মই কথাটো ক'লো পাহৰি নাযাবি। বাকীখিনি হ'ব বাৰু, আহো। যা। আলহী অহা বুলি ক'লে মনটো কিবা গলি গ'ল নহয়। হ'লেও বাকীখিনি আকৌ পাওঁ নেপাওঁ বা, যি হয় হ'ব আৰু। যি কৰা কৰিবা আৰু প্ৰভু। খুৰী, খুৰী ঘৰত আছেনে? কোননো? মই বাচন ধুবলৈ লৈছিলো। খুৰী বেলেগ কোনো নহয়, আমিহে। তোমালোকহে। আহা, তোমালোকৰ মাতকেইটা ধৰিবই পৰা নাই নহয়। আহা, ভিতৰলৈকে আহা। নালাগে দিয়ক খুৰী। দিয়া নাই নেকি?
টিউচনলৈ যাওঁ বুলি কৈছে আহি পাবই এতিয়া তোমালোক আহা মই চাহ কৰোঁগৈ নাই নালাগে দিয়ক আমি চাহ নাখাওঁ কেলে তোমালোকে কি সোধামুখে যাবা নেকি এতিয়া আকৌ আহিমে নহয় মই আকৌ সিয়াৰ লগত টিউচনলৈও যাব আছে অঁ ভালে হ'ব দিয়া একেলগে অহা যোৱা কৰিব পাৰিবা পিছে তুমি আজি নগ'লা নেকি নগ'লো আলহী আহিল যে ঘৰত অঁ ঠিক আছে আহিছোঁ বাৰু চাহ বনাইছিলোঁ খাবি নেকি আহ অঁ খাবতো লাগিছিলে যা বনাইছোঁ যদি লৈ আহ চেনি নিদিবি আকৌ ঠিক আছে হ'ব ৰ লৈ আহিছোঁ যা ঐ গীতা চাহ কাপ সোনকালে লৈ আহ আকৌ এই মোৰ আকৌ নামঘৰলৈ যাবলগীয়া আছে নহয় ঐ শুনিছই নহয় ভদ্ৰেশ্বৰ ল'ৰাই যে অজাতিৰ ছোৱালী এজনী আনি সোমোৱালেহি অ' তাৰে বিচাৰ আছে ভগৱান কি যে হৈছে নহয় পৃথিৱীখনত দেই একো নিয়ম নীতি নাইকিয়া হ'ল নহয় কল লিলিমাই কৰি থাকোঁতেই গ'ল নহ'ব ইহঁতৰ পৰা দেই অঁ দে মনে মিলিছে বাবে আনিছে তাতেনো কি হ'ল অঁ মন তহঁতৰ মন অঁ তহঁতৰ মনবোৰ দেখিছোঁ নহয় তই নিজৰে মনটোৰ কথা চাচোন এই ছোৱালী সন্তান জন্ম দিয়াৰ বাবে সেই যে কাজিয়া লাগি ঘৰৰ পৰা আহিলি আজিলৈকেতো যাবলৈ মন নকৰিলি এয়াই তহঁতৰ মন এতিয়া তোক লৈ মোৰ দায়িত্ব বাঢ়িলনে সেয়া মোৰ ভাগ্যৰ দোষ আৰু তাৰ বাবে মই সমাজৰ এই পিছপৰা নিয়মবোৰ মানিব নোৱাৰোঁ দেই চা তহঁতে আজি সমাজৰ নিয়মৰ বিপৰীতে গৈ আছ ভাবি আজিকালি নিউজবিলাকত পজিটিভিটিতকৈ নিগেটিভিটি বেছি কিন্তু আমাৰ দিনত কিন্তু এই অলাগতিয়াল খবৰবোৰৰ কোনো মূল্যই নাছিল শৈশৱৰ পৰা বৃদ্ধলৈকে প্ৰতিজনে ইজনে সিজনৰ লগত থাকি ছাপোৰ্ট কৰিছিল সেইবুলি আমি কি নিৰ্যাতন সহি থাকিব লাগিছিল নেকি উফ নালাগে 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 বুলি ক'লে হ'বনে ইমান দিনৰ পৰা কষ্ট কৰি তাইক যেনে তেনে কলেজৰ দেওনাখন পাৰ কৰাইছোঁ এতিয়া আৰু চাকৰি এটা নোহোৱালৈকে তাইৰ বিয়াৰ কথা মই ভাবিব নোৱাৰোঁ তহঁতে মোৰ কথাটো বুজা নাই মইনো ক'ত কৈছোঁ এতিয়াই দিম কিন্তু গাভৰু ছোৱালী এজনীক এনেকৈ ঘৰত ৰাখিলে নহ'ব নহয় আজিনো আপোনাৰ কি হ'ল ক'ৰবাত কিবা গম পাই আহিছে নেকি তই এতিয়াহে ঠিক ধৰিছ আজি নামঘৰলৈ যাওঁতে যদু বৰাক লগ পালোঁ হেনো এখন ভাল ঘৰৰ মানুহৰ লগত চিনাকি আছে তেওঁলোকৰ একমাত্ৰ ল'ৰা গুৱাহাটীত চাকৰি কৰে তাৰ বাবে আমাৰ এইক বিচাৰিছে দেউতা তুমিও যে আৰু অ' মা তুমিয়ে কোৱাচোন দেউতাক আৰু মই কিমান বুজাম মই এতিয়া বিয়া সোমাব বিচৰা নাই তহঁতৰ পৰা আৰু নোৱাৰা হৈছো দেই মইহে সদায় এলাগী হওঁ এনেকৈ আৰু নহ'ব বুজিছ সোনকালে কিবা এটা কৰিব লাগিব নহ'লে কি ভাই চা তইতো এতিয়া এম এ পাছ কৰিলি এম এ পাছ কৰি তই এতিয়া কি হাজিৰা কৰিম বুলি ভাবিছ নেকি আৰু কি তইতো জানোৱেই মই দেউতাৰ সম্পত্তিৰে সংসাৰ চলাব নোৱাৰোঁ আৰু মোৰ বয়সো ৰৈ থকা নাই ঐ নহ'লে এটা কাম কৰোঁ নেকি গুৱাহাটীৰ মাল্টিনেশ্যনেল কোম্পানীৰ লগত কথা পাতোঁ নেকি মোৰ মামাৰ কিন্তু তাত ভাল চিনাকি আছে কথাটো ময়ো নভবা নহয় এনেকৈ আৰু কিমান দিন চৰকাৰী চাকৰি আশাত বহি থাকিবি ইফালে দেউতাৰ বকনি শুনিম নে নিজৰ কথা ভাবিম ঐ পিছে এটা কাম কৰ আজি মামাক গৈ লগ কৰি আহোঁগৈ ব'ল তই যদি বেয়া নাপাওঁ এটা কাম কৰ তই আজিয়ে গৈ সকলোবোৰ কথা সুধি আহ মই খালি একেবাৰে আজি লগ কৰিব লাগিব কালিয়ে কৈ থৈছোঁ দে তেতিয়া মই এতিয়াহ'লে যাওঁগৈ থেংক ইউ ভাই আৰে ভাই বুলি কবি থেংক ইউ বুলি কবি ইমান ফৰ্মেলিটিজ নালাগে দে মই যাওঁ দেৰি হৈছে মোৰ তুমি কোনো দিনেই সময়ত আহিব নোৱাৰা সদায় এটা এটা নতুন বাহানা ৰেডি থাকে তোমাৰ এই পালোৱেই 2 মিনিট 2 মিনিটকৈ 1 ঘণ্টা হ'ল আৰু ৰ'ব নোৱাৰোঁ মই যাওঁ বুলি ক'লেই যাবলৈ দিম জানো মইনা কলিতা মুখত বৰ বৰ কথা কামত হ'লে একো নাই সেয়া আকৌ আৰম্ভ কৰিলেই নহয় যেতিয়া গুৱাহাটীলৈ যামগৈ থাকিবি অকলে গুৱাহাটী কিন্তু কিয় এনেকৈ নহ'ব আৰু ঘৰততো লাহে লাহে দেউতাহঁতে বিয়াৰ কথা আৰম্ভ কৰিছে আৰু মই যদি একো এটা নকৰোঁ
কি বুলি আগবাঢ়িম তই কচোন? কিন্তু মোৰ ভয় কি হয় জান? একো নহয়, মাথো তই মোৰ ওপৰত বিশ্বাস ৰাখ। বিশ্বাস আৰু মৰম আছে বাবেইতো তোক মই ভাল পাওঁ। এতিয়া যাওঁ, নহ'লে কোনোবাই দেখিব। দে ভালকৈ যাবি, কিন্তু গৈ পাই ফোন কৰিবি। বাই। মামা মামা আজি ফুৰাবলৈ কিবা এটা কথা আছিল নহয়, কেতিয়া নিবা? অ' মা, আগতে মই কামখিনি কৰি লওঁ, শেষ হোৱাৰ পিছত তোমাক লৈ যাম দেই। ঠিক আছে। অ'কে। দেউতা, আপোনাৰ লগত মোৰ কথা এটা আছে। মই গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ। আৰু কি সুধিবলৈ থাকিলে তোৰ? যাম বুলি সিদ্ধান্ত ল'লিয়েই যেতিয়া, এতিয়া আকৌ মোক কোৱাৰ যুক্তি ক'ত? যুক্তি কথা নহয় অ' দেউতা, মই মাথো কথাটো আপোনাক জনাইছোঁ। মানে দাদা ইয়াত নাথাকে মানে? মই কামৰ কাৰণেহে যাওঁ পাহি, ঘৰলৈ আহি থাকিম নহয়। যি ভাল দেখো তাকে কৰি থাক। বাপেৰ বুলিতো মোৰ কোনো কথা আজিলৈকে গুৰুত্বই নিদিলি। যা। মামা তুমি দুখ নকৰিবা। ৰূপালী, এই ৰূপালী, ৰূপালী। কি হ'ল? ইমান ৰাতিপুৱাই ৰাতিপুৱাই টেটু ফালি আছে যে কিয়? খালী খালী, মোৰ সন্মান যি আছিল সকলোৱে খালী। কি হ'ল? বহুত জীয়াৰক, বৰ কথা শুনাই আছিল নহয় মোক। এতিয়া কি হ'ল? ইমান পঢ়া শুনা কৰি কি হ'ল? কি হৈছে আপুনি ক'বনে এবাৰ? গাঁৱৰ সকলোৰে মুখত জীয়েৰৰ প্ৰেমৰ লীলা। মই ভয় কৰা বিধৰ ছোৱালী নহয়। তাৰ বাহিৰে মই বেলেগৰ কথা ভাবিবই নোৱাৰো। নোৱাৰো? তোৰ প্ৰেম মুখেৰে উলিয়াই দিব যেতিয়া ৰমেন বৈশ্যই গম পাব। তেওঁৰ মানত আমিতো মানুহে নহয়। আপুনি ইমান অধৈৰ্য নহ'বচোন। গম পাবি ৰ, যেতিয়া দিনতে এন্ধাৰ দেখা পাবি। আজি স্কুলত কি শিকিলা আৰু কি হোমৱৰ্ক দিছে? উফ, একো হোমৱৰ্ক দিয়াই নাই। মিছে কৈছে কিমান হোমৱৰ্ক কৰিবা, আজি কৰিব নালাগে। হয় নেকি? হয়, ইমান ভাল তোমাৰ মিছ? সঁচা বহুত মৰম কৰে। পিছে কালি তোমাৰ মিছে মোক লগ পাই কৈছিলে তোমাক হেনো স্কুলত পিটিলে, হয় নেকি? অ' হয় নেকি? দেখিছা, তুমি মানে মোক মিছা কথা কৈছা। মই নাই কোৱা মিছা কথা, সঁচাকে কৈছো। দাদাই মিছা কথা কৈছে। দেখিলি, ধৰা পৰিলে যে পলালে। পিছে তোৰ ফাঁকিবোৰ মই ভালদৰে জানো, ক'ত কি কৰি আছ। তাৰমানে হ'ব, এতিয়া কথা সলাব নালাগে। কি হ'ল? চা, তোক মই ভালকে কৈছো, এইবোৰ কথা যাতে কাকো নকৰ। সময়ত দেখা যাব। পিছে দিয়া ছোৱালীজনী বৰ এটা বেয়া নহয়। টিউশ্যনততো মোৰ লগতে থাকে। অ' তই তাৰমানে চিআইডিগিৰি কৰি আছ? নকৰিম কিয়? তোক মই ঐ ৰমেন, ঐ এতিয়া এনেকৈ ঘৰত সোমাই থাকিলে হ'বনে? ককাইদেউ বুলি কয়, বুকুতে কামোৰ মাৰি দিলি। আপুনি মোক ভুল বুজিছে ককাইদেউ। মই এইবোৰ বিষয়ে একো নাজানো। একো নেজানো? একো নেজানো নে নজনা ভাও জুইছ? নহয়। বৰদেউতা, গাঁৱৰ ডাঙৰ হিচাপে মই আপোনাক সন্মান কৰোঁ, কিন্তু আপুনি দেউতাক এনেদৰে অপমান নকৰিব। দেউতাই সঁচাকৈ একো নাজানে। 2 শ্ৰেণী পঢ়িলি কি নাই? মুখখন একেবাৰে লাও পাত কচোপা। কি ভাবিছিলি তই যে মোৰ ল'ৰাক ফচাই তহঁতি মোৰ সম্পত্তি অধিকাৰ কৰি? শুন,
এই ৰমেন বৈশ্য জীয়াই থকালৈকে এয়া কিন্তু সম্ভৱ নহয়। মনত ৰাখিবি কথাটো। আপুনি ভুল বুজিছে। আপোনাৰ সম্পত্তিৰ না মোৰ আশা আছে না আপোনাৰ সন্তানৰ। তই মনে মনে থাকচোন। ককাইদেউ মই তাইক বুজাম, তাই বুজি পাবতো। মনত ৰাখিবি, ময়ো চাওঁ কেনেকৈ তহঁতে মোৰ ল'ৰাক ফচাও। কথা ক'বলৈ আহিছ। মা, আমি দেউতা ঘৰলৈ কেতিয়া যাম? কিয়? মোক দেউতালৈ যে বহুত মনত পৰি আছে। যাম বাৰু সোনকালে হ'ব। অঁ। পেহী, এটা কথা কওঁ, হয়তো তুমিহে বুজাব পাৰিবা। শুনা, মই দিয়াক ভাল পাওঁ। তাই নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ। প্লিজ দেউতাক বুজোৱাচোন। সেইবাবে মামা দিয়া বাৰটো ঘৰলৈ গৈছে। তোমাৰ বিয়া হ'ব মানে। তোমাক এইবোৰ কোনে ক'লে? দাদাক আকৌ কোনে ক'লে? এতিয়া কি হ'ব মই জানো। দাদাই এয়া কোনো প্ৰকাৰে নামানে। এতিয়া মই কি কৰোঁ পেহী? কি কৰিব লগা আছে? তই সকলো জানি বুজিও এই ভুল কৰিলি। আৰু তাহাঁতৰ দৰে দুখীয়াৰ ঘৰৰ ছোৱালী আমাৰ বংশৰ বোৱাৰী হ'ব নোৱাৰে। এয়া অসম্ভৱ। তুমিও লাভ মেৰেজ কৰিছিলা। তুমি অন্ততঃ মোৰ ফিলিংছটো বুজিবা বুলি ভাবিছিলোঁ। মই বুজিছোঁ, কিন্তু যিটো অসম্ভৱ সেইটো মই কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ। তুমি তাইক পাহৰি যোৱা। তোমাৰ দৰে বস্তু আৰু টকাৰে জুখিব পৰা ভাল পোৱা মোৰ নহয়। চা দিয়া, এতিয়া যদি তই এনেকৈ মন মাৰি থাক কি হ'ব কচোন? কিন্তু কোনো কিন্তু নাই। মই সকলো জানো, সেইকাৰণে দেউতাই গম নোপোৱাকৈ ইয়ালৈ আহিছোঁ। সমৰদা ঠিকে আছেনে? তেওঁৰ সমস্যাবোৰ মোৰ কাৰণেই হৈছে। তোৰ কি তাৰ ওপৰত অলপো বিশ্বাস নাই? আছে বাবেইতো পজিটিভ হৈ বাট চাই আছোঁ। মই কওঁ তোমালোক পলাই যোৱা, তাৰপিছত যি হ'ব দেখা যাব। এই ঠিকেই কৈছে। কিন্তু ঘৰখনৰ কি হ'ব? মান সন্মান এইবোৰ দুদিন সমালোচনা কৰিব, কিন্তু মৰম আৰু ভালপোৱাৰে তোমালোকেহে সংসাৰ কৰিবা। হাজাৰ সমস্যা আহিলেও সমাজ দৌৰি নাহে, কেৱল আপোনজনহে যাব। বেছি দেৰি কৰি লাভ নাই। ত্ৰিদীপ দাই ঠিক কৰা ঘৰটোত অলপ দিন তহঁতে তাতে থাক। তাৰপিছত তহঁতে নতুনকৈ জীৱনৰ আৰম্ভণি কৰিব পাৰিবি। দাদাক মই এড্ৰেছ আৰু সময়টো কৈ দিম, তুমি বাছ ওলাই গ'লেই হ'ল। এতিয়া আমি যাওঁ, দেৰি নকৰোঁ। আহোঁ। চা সমৰ, এইখন মোৰ ঘৰ। এই ঘৰখন আজিলৈকে মোৰ নীতি আৰু আদৰ্শত চলি আহিছে। আৰু এটা কথা তই নিজেও জান যে মোৰ নীতি আৰু আদৰ্শৰ বিপৰীতে যোৱাৰ বাবে আজি তোৰ পেহীৰৰ কি অৱস্থা। কিন্তু আপোনাৰ এই নীতি আৰু আদৰ্শবোৰৰ কিবা যুক্তি আছে নে নাই কেতিয়াবা ভাবি চাইছেনে? বাহ, তই মোক যুক্তি আৰু আদৰ্শৰ কথা শিকাব পাৰ বুলি। চাওক দেউতা, আপোনাৰ সম্পত্তিৰ প্ৰতি মোৰ এতিয়াও লালসা নাই আৰু আগতেও নাছিলে। কিন্তু মোৰ এটাই কথা, সমাজক সাক্ষী কৰি মই দিয়াক নিজৰ কৰিমেই। বাহ, বৰ ডাঙৰ হলি তই। শুন সমৰ, এটা কথা মনত ৰাখি, এই ৰমেন বৈশ্য জীয়াই থকালৈকে সেই ছোৱালীজনীক কোনো কাৰণত এইখন ঘৰলৈ আনিব নোৱাৰিবি। এয়া কেতিয়াও সম্ভৱ নহয়। আৰু প্ৰয়োজন হ'লে মই তোক ত্যায্যপুত্ৰ কৰিম। আৰু শুন, যদি তোৰ বিবেকত অলপো জ্ঞান আছে তেনেহ'লে মই কোৱা কথাবিলাক অলপ ভাবিবি। ঠিক আছে, আপুনি আপোনাৰ সমাজৰ লগতে থাকক, কিন্তু ময়ো চাই লওঁ। যিকোনো কাৰণত মই দিয়াক নিজৰ কৰিমেই। সমৰ, ব'ল আকৌ। ঐ, কলৈ যাওঁ? নহয় মানে খুৰা, শুন, সকলো সময়তে তই ইয়াৰ লগত থাক। কথাবিলাক ইয়াক অলপ বুজাবি। হ'ব হ'ব খুৰাদেউ, আপুনি নিশ্চিত থাকক। আজিয়ে বোৱাৰী উঠাই আছে। ব'ল, দেৰি হৈছে। কিছুমান মানুহৰ আগত কিছুমান কথাৰ মূল্য একেবাৰে নাই। ব'ল। ঐ, কথাটো মনত ৰাখিবি, ছোৱালী আনিবলৈ হ'লে এইখন ঘৰত সোমোৱাব নোৱাৰিবি। ঐ, ইমান দেৰি কৰিলি যে, অলপ সোনকালে আহিব নোৱাৰিলি? তইচোন জানই আজিকালি ঘৰৰ পৰা ওলাবই নিদিয়ে। সমৰদাহঁতো আহি পাবহিয়ে। তই পানী খাবি নেকি? ঐ, বহুত দেৰি হ'ল নেকি?
নাই হোৱা। আমি ইয়াত বেছি সময় ৰৈ থাকিলে প্ৰব্লেম হ'ব, ব'ল যাওঁ। কি হ'ল? আমি বাৰু ভুল কৰিছোঁ নেকি? তেজৰ সকলো সম্পৰ্ক এৰি একমাত্ৰ ভাল পোৱাৰ বাবে এনেকৈ গুচি আহিলোঁ। তুমি পাগল হোৱা নাইতো? শুন, মই বুজি পাইছোঁ। সৰুৰে পৰা আমি মা দেউতাৰ যিডাল মৰমৰ শিকলিৰে বান্ধ খাই থাকোঁ, তাক অতি সহজে এৰি দিয়াটো সম্ভৱ নহয়। কিন্তু সমাজৰ কিছুমান অদৰকাৰী বিভাজনৰ বাবে আমাৰ জীৱনটো নিশেষ কৰাটো তই বিচাৰ নেকি? নিবিচাৰোঁ। তুমিও জানা, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তেনেহ'লে ব'ল, আজিৰ পৰা আমাৰ মৰমৰ শিকলিৰে জীৱনটো নতুনকৈ বান্ধো। বঢ়িয়া। এতিয়া আৰু ৰখি থাকি লাভ নাই, তহঁত যা, আমি গৈ আছোঁ।